নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে শিক্ষক দিৱসৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমি এতিয়া আহি আছোঁহি এজন শিক্ষকৰ ঘৰত আৰু আমি আহিছোঁ শিক্ষক দিৱস উদযাপন কৰিবলৈ। গতিকে সকলো শিক্ষকলৈকে শিক্ষক দিৱসৰ শুভেচ্ছা জনাই মই পুনৰ এবাৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এয়া চাওক আমি সকলোখিনি মিলি শিক্ষক দিৱস কেনেকৈনো উদযাপন কৰিছোঁ ভাবিলোঁ আপোনালোককো দেখুৱাম। কিন্তু ভিডিঅ'টো গৈ আপোনালোকে পোৱালে 6 ছেপ্টেম্বৰেই হ'বগৈ চাগে, তথাপিতো ভিডিঅ'টো মই আগবঢ়ালোঁ। আৰু এয়া আমাৰ হ'ল শিক্ষক দিৱস খাবলৈ অহা ছাত্ৰকেইজন। এয়া মোৰ ল'ৰাও আছে আৰু তাৰ ফ্ৰেণ্ড সকলোখিনি এনেকৈ বহি অকণমান সিহঁতে কথা চথা পাতি আছে। মই সিহঁতকো অকণমান এনেকৈ উঠাই থ'লোঁ, এয়া লাজ কৰিছে সিহঁতে। আৰু এতিয়া কেক কটাৰ সময় আহি পালেহি। আমি সৰুকৈ কেক এটা লৈ আহিছিলোঁ আৰু তেখেতলোক দুইজনেই শিক্ষক, সেইকাৰণে তেওঁলোকৰ হতুৱাই আমি কেকটো কটালোঁ আৰু এনেকৈয়ে অকণমান হাঁহি ফূৰ্তি কৰিলোঁ সকলো মিলি। এয়া আমাৰ গোটেইখিনি আমি লগৰখিনি এয়া চাওক আমি এনেকৈয়ে শিক্ষক দিৱসখন বহুত ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু আমাৰ হাল্লা হাঁহি একদম বেলেগ উৎপাত হৈছে আৰু সেইখন সময়ত। এয়া চাওক আপোনালোকে চাই থাকক আৰু কি হৈ থাকে সকলোখিনি দেখুৱাই থাকিম। এয়া চাওক বহুত ফূৰ্তি কৰিলোঁ, সঁচাই আমিখিনি লগ খালে বহুত ফূৰ্তি কৰা হয় আৰু এনেকৈয়ে আমি শিক্ষক দিৱসখন ধুনীয়াকৈ পাৰ কৰিলোঁ। এয়া চাওক পূৰা হাল্লা, সঁচাই ভাল লাগে বাৰু এনেকৈ একোটা উৎসৱ এনেকৈ পাই থাকিলে আহি থাকিলে সকলোখিনি লগ হৈ আমি এনেকৈ প্ৰায়েই উদযাপন কৰোঁ। আগতেও ভিডিঅ'ত দেখিছেই চাগে আমাৰখিনিক একেলগে এনেকৈ। আৰু আজিও শিক্ষক দিৱস বুলি এনেকৈয়ে সন্ধিয়া সময়কণ পাৰ কৰিলোঁ। আৰু এয়া অনুপম দাই প্ৰাক্তন শিক্ষয়িত্ৰী বুলি তাইকো কেক অকণ খুৱাব আহিছে মৃদুস্মিতাক। এয়াই আৰু এনেকৈ আমি ফূৰ্তি কৰিছোঁ। আপোনালোকৰ কেনেকুৱাকৈ গ'ল শিক্ষক দিৱস জনাব। আমাৰ বহুত ধুনীয়া লাগিল, বহুত ভালকৈ গ'ল আৰু ল'ৰাকেইটায়ো বহুত ধুনীয়াকৈ সিহঁতেও এনজয় কৰিলে। সিহঁত আচলতে আৰু টিউশ্যন কৰা জেগাত গৈছিলে শিক্ষক দিৱস, তাতো উদযাপন কৰিছিলে, সেইখিনিও বাৰু অকণমান মই দেখুৱাম। আৰু তাৰপিছত হ'ল এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৱে চিনি পায়েই আমাৰ তেজপুৰৰ পাঠক ছাৰ, বিজ্ঞান শিক্ষক তেখেতৰ ঘৰত শিক্ষক দিৱসৰ উদযাপনৰ কিছু মুহূৰ্ত। এয়া সকলো ছাত্ৰই তেখেতক এনেদৰে গামোচা দিছে, কলম দিছে আৰু তেখেতক এনেকৈ সেৱা কৰি আশীৰ্বাদ লৈছে আৰু তেখেতেও সকলোকে বহুত ধুনীয়াকৈ আশীৰ্বাদ দিছে। আৰু এয়া হৈছে ইংৰাজী বিষয়ৰ শিক্ষক আলতাফ ছাৰ, সকলোৰে শ্ৰদ্ধাৰ। আৰু এয়া তেখেতৰ ঘৰত কিছু মুহূৰ্ত টিচাৰ্ছ ডে উদযাপনৰ। এয়া চাওক ধুনীয়াকৈ তেওঁৰ ঘৰতো অকণমান উদযাপন কৰিছে, তাৰে মুহূৰ্ত কিছু। আৰু এতিয়া আমি বাচ্চাখিনিক আমি খাবলৈ এয়া বহিবলৈ দিছোঁ। মই এয়া অলপ কিবাকিবি ছাৰ্ভ কৰি দিছোঁ আৰু সিহঁতে খাবলৈ বহিছে, তাৰপিছতে আমি খাম। এয়া আচলতে অনুপম দাৰ ঘৰত অথনি কেক কটাৰ পিছৰ মুহূৰ্ত আমি খাইছোঁ। তাৰ মাজতে মই টিউশ্যনৰ 2টা ভিডিঅ' দেখুৱাই দিলোঁ, গতিকে অকণমান খেলি মেলি হৈছে বাৰু। এয়া চাওক সিহঁতে ধুনীয়াকৈ খাই আছে আৰু ভিডিঅ'টো মোক কৰি দিছে অনুপম দাই আৰু সকলোকে এয়া এনেকৈ চিনাকি কৰাৰ কাৰণে অনুপম দাই ভিডিঅ'টো ধুনীয়াকৈ কৰি দিলে। আৰু তাৰপিছতে ইহঁতে খাই হ'লেই আমি খাম, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু শেষত আমিখিনি এনেকৈ খাবলৈ বহিছোঁ, সকলোখিনি মাজতে লৈ আমিখিনি গোটেইখিনি চাৰিওফালে বহি লৈছোঁ আৰু ধুনীয়াকৈ ফূৰ্তি কৰি খাই আছোঁ। আৰু আমাৰ শিক্ষক দিৱসখন আজি এনেকৈ উদযাপন কৰিলোঁ আৰু কেনেকৈ সকলোখিনি কৰা হ'ল আপোনালোকক গোটেইখিনি দেখুৱালোঁ। আৰু ইমানেই আছিলে আজিৰ ভিডিঅ'টো, দেখুৱাব বিশেষ নাই। আমি অলপ পিছতে সকলো ঘৰা-ঘৰি যাম, গতিকে আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত কেইকপিমান ফটোৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। গতিকে আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে।